Hi friends, আজি মই এটা পঞ্চতন্ত্ৰৰ সাধু ক'বলৈ ওলাইছো আৰু সাধুটো হ'ল বাবুনজনৰ সপোন। বহুত দিনৰ আগৰ কথা। এখন দেশত এজন দুখীয়া বাবুনে বাস কৰিছিল। তেওঁ কোনোমতে পেটে ভাতে খাই আছিল। এদিন তেওঁ তেনেকৈ ভিক্ষা কৰি থাকোঁতে দয়ালু মানুহ এঘৰে তেওঁক একলগ পিঠাগুৰি দিলে। তেওঁ আনন্দ মনেৰে ঘৰলৈ ঘূৰি আহিল আৰু পিঠাগুৰিৰ কলহটো বিচনাৰ ওচৰতে ওলমাই থৈ দিলে। এইবাৰ বাবুনজন বিচনাত পৰিল। সোনকালে তেওঁ টোপনি আহিল আৰু তেওঁ এটা সপোন দেখিলে। তেওঁ সপোনত দেখিলে যে ৰাজ্যত দুৰ্ভিক্ষ হৈছে, খোৱা বস্তুৰ ভীষণ অভাৱ। যি আছে তাৰো জুই চাই দাম। তেওঁ সেই সুবিধাতে পিঠাগুৰিৰ কলহটো বেচি দিলে আৰু যথেষ্ট ধন পালে। বাবুনজনে সেই ধনেৰে দুটা ছাগলী কিনিলে। মই ইহঁতক যতনেৰে খুৱাম আৰু শকতাৱত নিৰোগী কৰি তুলিম, বাবুনজনে সপোনতে ক'বলৈ ধৰিলে। তাৰ পিছত তেওঁ সপোনত দেখিলে যে নদকা হৈ পৰা ছাগলী দুটা বেচি তেওঁ বহুত ধন পালে। এইবাৰ তেওঁ আকৌ নিজকে ক'লে, সেই ধনেৰে মই দুজনী গাই গৰু কিনিম। গাই গৰু দুটাই যথেষ্ট গাখীৰ দিব আৰু মই সেই গাখীৰেৰে মাখন, ক্ৰীম, ৰসাল মিঠাই আদি তৈয়াৰ কৰিম আৰু বজাৰত এখন ডাঙৰ দোকান খুলিম। বাবুনজনে সপোন দেখিয়েই থাকিল। তেওঁ সপোনত দেখিলে যে এনেকৈ উন্নতি কৰি কৰি শেষত তেওঁ মণিমুকুতাৰ বেহা কৰা এজন ডাঙৰ সদাগৰ হ'লগৈ। তেওঁ সপোনত কৈ গ'ল, মই এক সুন্দৰ প্ৰসাদ সাজিম। তাত থাকিব গোলাপৰ বিশাল বাগিচা আৰু মনোমোহা পদুম পুখুৰী। তেতিয়া আমাৰ ৰাজ্যৰ ৰাজকুঁৱৰী নিশ্চয় মোৰ লগত বিয়াত বহিব আৰু আমাৰ দুটা ধুনীয়া ল'ৰা ছোৱালী হ'ব। ল'ৰা ছোৱালী দুটা সম্ভৱ বৰ খটাসুৰ হ'ব আৰু মোক দিগদাৰ কৰি থাকিব। তেওঁ সপোনত বিৰবিৰাই গ'ল, মই তেতিয়া বেতেৰে সিহঁতক এনে এটা কোব দিম যে টোপনি চকুৰ পৰা আঁতৰি নোযোৱাকৈয়ে তেওঁ ওচৰতে থকা টাঙোন এডাল লৈ শূন্যতে একোব দিলে। টাঙোনৰ কোব লাগি পিঠাগুৰিৰ কলহটো ভাঙি গ'ল আৰু তেওঁৰ গোটেই দেহটোত বগা পিঠাগুৰিবোৰ সিঁচৰিত হৈ পৰিল।